মানে ৰাতিপুৱা শুই উঠি ওলাইছোঁ এতিয়া ডেক'ৰেশ্যনটো কৰি আহোঁ। সি যিহেতু শুই আছে, সি এতিয়া শুই উঠা নাই, তো মই ভাবিছোঁ ডেক'ৰেশ্যনটো আগত কৰি আহোঁ, তাৰপিছত মই নিজে গা পা ধুই লওঁ। তো এতিয়া গৈ আছোঁ তালৈকে। এতিয়া মই ঘৰৰ পৰা সম্পূৰ্ণ ৰেডি হৈ আহি গ'লোঁ। মই অহালৈকে ইয়াতে মানে আৰম্ভ হৈছেই পৰ্ব। মোৰ বাৰু অলপ দেৰি হৈ গ'ল, একো নাই, আমিতো আৰু ইফালেহে হয়। তাৰপিছত এতিয়া আৰম্ভ কৰি আছে ইয়াতে প্ৰথম নিয়মখিনি মই চাই ল'লোঁ। এতিয়া অকণমান চালোঁ প্ৰসংগ কৰা। এতিয়া প্ৰথম প্ৰসংগ চলি আছে, এতিয়া ফাৰ্ষ্ট অনুষ্ঠান আৰু আশীৰ্বাদ কৰিব আৰু ল'ৰাজনে যাতে ডাঙৰ হৈ মানে ভাল ল'ৰা হিচাপে, ভাল মানুহ হিচাপে গঢ় ল'ব পাৰে, পঢ়া শুনাত আগবাঢ়ি যাব পাৰে। সকলোৱে আশীৰ্বাদ কৰিব। ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকক দেখাই যাম কি হৈ আছে। আৰু সেইফালে যাওঁ, মানে ভিনদেউৰ ভণ্টি, মানে মোৰতো লগৰ হয়, তাই ওলাই আহিছে, এবাৰ তাইকো লগ কৰোঁ, খবৰ লওঁ। তো চাই থাকক, ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক। আৰু এতিয়া মই আহিলোঁ এইখন চোতাললৈ। এইখন চোতালতনো কি কৰি আছে চাওঁ এবাৰ। মানে খানাটো হৈছে ইয়াতেই বনাই আছে, তো এইখন চোতালতে হ'ব খানাটো। ভাবিলোঁ এবাৰ চাই যাওঁ। আৰু ইয়াত দেখিলোঁ কলগছৰ পাত। আজিকালি মানে কাজতো গাঁও অঞ্চলতো বাৰু কলগছৰ পাতটো পোৱা নাযায়েই, নৰ্মেলি ডিছতে দিয়ে চবে। আজি মোৰ কলপাতকেইটা দেখি খুব ভাল লাগিছে। আগৰ পৰা কলপাতত খাই খুব ভাল পাওঁ। আজি কলপাতকেইটা দেখি বহুত আনন্দ লাগিছে আৰু কলপাতত খানা খাম আৰু আজি। এয়া এতিয়া আমাৰ টাইম হৈ গ'ল চাহ খোৱা যোৱাটো। দেখিছিলে আপোনালোকে নাৰিকল পিঠা বনাই থকা। আৰু এয়া হৈছে ভিনদেউৰ ভণ্টি, তাই লৈ গ'ল চাহৰ দৈ। আৰু এতিয়া মোৰ এয়া ভাগিনৰ সৈতে মই খাব লৈছোঁ। মই বৰ্তা ছোৱালী বাৰ হৈ গ'ল, মোৰ সমানে হৈ গ'ল। তো একেলগে সিহঁতৰ লগত চাহ খাব ল'লোঁ। আৰু মানে সিহঁতৰ লগত কেইটামান বাৰু ভিডিঅ'ও বনালোঁ, নবনোৱা নহয়। চাহ খাই আহি এতিয়া আহিলোঁ এইখন চোতাললৈ। আহি দেখিলোঁ এওঁলোকেও চাহ খাব লৈছে এতিয়া। তো চাহ খোৱাৰ অলপ জিৰণি, তাৰপিছত আৰু বাকীখিনি পৰ্ব আগুৱাই নিব বাৰু। আপোনালোকক মই যিমান পাৰোঁ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম বাৰু। আপোনালোকে ভিডিঅ'টো চাই যাব মোৰ লগত। ভাবিলোঁ অলপ পাকঘৰৰ ফালে কি কৰি আছে চাওঁ, সেইকাৰণে আহি গ'লোঁ। চাই লওঁ কি কৰি আছে, মানে কিমানখিনি আগবাঢ়িল চাই যাওঁ এবাৰ। আৰু চালোঁ
এই খুৰীদেউজনীয়ে যোৱাকালি কৈছিলে যে গা বেয়া আজি ভাত নাৰান্ধে, ৰান্ধিব নোৱাৰে, কিন্তু এইবিলাক কৰা মানুহে জানো এই কামবোৰ এৰিব পাৰিব? তো ভাল লাগে বাৰু সমজুৱা ৰাইজৰ লগত একেলগে থাকি, সমাজৰ লগত থাকি। তো সেইকাৰণে আহিলে আৰু এতিয়া বনাই আছে তেওঁলোকে। চব্জিৰ কাৰণে ৰেডি কৰি ৰাখিছে, এয়া ভাজি বনাব, জলকীয়া পিঁয়াজ ৰেডি কৰি ৰাখিছে। আৰু এটা চাইডে বনাইছে এয়া দাইল, আৰু সেইফালে চাগে বনাইছে চব্জি নেকি। দুয়োজনেই বহুত ব্যস্ত হোৱাৰ কাৰণে মই একো সোধা নহ'ল বাৰু। আৰু এনেকৈ ভিডিঅ' বনাই থাকিব মোৰ লাজো লাগে, মনে মনে অলপ ক্লিক লৈ আহিলোঁ আৰু আপোনালোকক দেখাম বুলি। তো চাব। এয়া আকৌ আহি গ'লোঁ ঘৰলৈ, কাৰণ আহি পালে আমাৰ টুকটুক, মানে ডাঙৰ বাহঁত এতিয়া আহি পালে। আহোঁতে অলপ দেৰি হৈ গ'ল সিহঁতৰ। আৰু টুকটুকৰ এই অৱস্থা দেখি বহুত বেছি বেয়া লাগিছিলে। তাই বোলে গাড়ীত বমি কৰি আহিছে, বহুত দীঘল জাৰ্ণি কৰা নহয় বাৰু তাই দেখি বেয়াই লাগিলে। ঘৰলৈ লৈ গ'লোঁ, একদম দেখিছেনে মনটো মাৰি আহিছে। এনেই তাই মন মাৰি থাকে, আকৌ গাড়ী তেনেকুৱা হৈ মনোবা আৰু মই মানে তাইক বহুত মৰমৰ ভাগিনে, তাইক লৈ গ'লোঁ ঘৰলৈ। আৰু এতিয়া ভাবিলোঁ তাইক অলপ গোটেই কাপোৰটো সলাই কেনে অকণমান কিবা খুৱাই লওঁ, তাই গাড়ীত যিটো বমি কৰি আহিছে। সেই টুকটুককৈ চাই আছে। হাত চুটি চালা কেনে থাকিবা তুমি? ফটো উঠবি, ফটো আৰু এতিয়া ফাইনেলি লগ পালে বাৰ্থডে বয় চিষ্টাৰক, মানে টুকটুকক সি বহুত মৰম কৰে, মাতে কৃষ্ণা কৃষ্ণা। তো লগ পালে আৰু এতিয়া হৈ গ'ল তাৰ সেৱা কৰা সময়। চবতকৈ ডাঙৰ কথা, সি কেতিয়াও ইমান টাইম সেৱা নকৰে, মানে সেৱা কৰিব লাগিলে সি বহুত কষ্ট পায়। কিন্তু আজি নাজানো স্পেচিয়েলি সি বহুত সময় দিলে, সেৱা কৰি থাকিলে বাৰু। তো ভাল লাগিলে এইটো কথা। আৰু এতিয়া আহি গ'ল মেইন টাইমটো, মানে সি বাৰ্থডে বুলি ক'লে চবতকৈ এক্সাইটেড তাৰ সময়টো হৈছে কেক কটাৰ সময়। তো গোটেই লগৰকেইটাকে মাতি লৈ গৈছে এতিয়া, মানে তাৰ কাৰণে বহুত বিশেষ সময়টো আহি গ'ল। কেক দেখিয়ে সি বহুত সুখী, মানে কেকত দিছিলে দুখন গাড়ী, মানে খেলা গাড়ী। সি দেখিয়ে মানে পাপা পাপা গাড়ী দুখন দিছে বুলি চিঞৰি উঠিছে। তো বহুত বেছি ভাল লাগিছে, সি কেকটো বহুত বেছি ভাল পালে বাৰু।
বতৰটো বহুত বেয়াকৈ আহিছিল বাবে সোনকালে খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈ গ'ল। এফালে খোৱাৰ ব্যৱস্থা কৰা হৈছিলে আৰু এফালে মানে কিছুমান নিয়ম আছিলে, তো নিয়মসমূহো কৰি থকা হৈছিলে, কাৰণ বৰষুণ দিলে যিহেতু অসুবিধা হ'ব, সেইকাৰণে মানে গোটেইখিনি নিয়ম একেলগে কৰি থকা হৈছিলে। এয়া এওঁ বোলে অলপ ভাত খাই জিৰণিয়ে ল'লে, সেইকাৰণে অলপ ৰাখি দিলোঁ কেমেৰাত মানে। আৰু আমাৰ টুকটুকক অলপ ৰাস্তাত খোজ কাঢ়ালোঁ, তাই গুৱাহাটীত মানে ৰুমতে থাকি আমনি পাই যায়, আজি সেইকাৰণে তাইক অলপ ৰাস্তাত উলিয়াই দিলোঁ। তাই মানে নামেই ধৰি থাকে আৰু এনি টাইম, তো তাই এনেকৈ আমি অকণমান সন্ধিয়া হৈ গ'ল, বহুত বেছি বেয়া লাগিলে, মই হঠাৎ সিদ্ধান্ত ল'ব লগা হৈ গ'ল, আজি ৰাতিয়ে গুচি যাওঁ, মানে পিছদিনা যোৱা ৰাতি যোৱা একে কথা হৈ যায়, কাৰণ পিছদিনা মই ৰাতিপুৱা ডিউটি আছে, সেইকাৰণে মানে বাহঁতৰ লগতে ভাবিলোঁ গুচি যাম বুলি। এই গমেই নাপায় আৰু ঘৰত থাকিবই নাপাওঁ, এনেকৈ যাওঁ, একাদিতে আহিব লগা হয়, মানে মেইনখিনি ফূৰ্তিখিনি নাপাওঁৱেই আৰু। তাই মোৰ সৰুকালৰ বান্ধৱী টুনটুন, মানে ভিন্দৰ ভণ্টি, আৰু দেখিয়ে আছে বাৰু ভিডিঅ'ত। তাই মানে সৰুৰ পৰা মই বহুত বেছি ধেমালি কৰিছিলোঁ, আৰু এতিয়া বহুত বেছি লগ পোৱা নাযায় বাৰু, কমকৈ লগ পাওঁ, তো অহাৰ সময়ত বহুত বেছি ধেমালি কৰিলে, তো লগ পাই ভাল লাগিলে। বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে ইমানেই। ভিডিঅ'টো ভালকৈ শেষলৈকে চাব, ভালকৈ এডিট কৰিব নাজানো, তো ভুল হ'লে ক্ষমা কৰি দিব। ভিডিঅ'টো চাই যদি কিবা ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো দবাই দিব। আজিলৈ এৰিছোঁ, বাই বাই।